কাৰ্বি লোকৰ বোকাখাত থানা ঘেৰাও, উত্তাল প্ৰতিবাদ, যুৱ ব্যৱসায়ীক গাড়ীৰ ভিতৰতে ডিঙি কাটি হত্যা, চাঞ্চল্য। বোকাখাত ক্ৰমে হত্যাকাৰীৰ ৰণ্যভূমিলৈ পৰ্যবেক্ষিত হৈছে। কেইদিনমানৰ আগতে বিহুৰা চাহ বাগিচাত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মাহাজান চাহ বাগিচাত এটা নৰকাংকল উদ্ধাৰ হৈছিল। দেওবাৰে নিশাও এজন ব্যৱসায়ী যুৱকক নিজৰ বাহনতে ডিঙি কাটি হত্যা কৰি এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দেওবাৰে সন্ধিয়া বোকাখাত কাৰ্বি আংলঙৰ সীমাৰ ৰয়েল ৰংহাঙৰ নামৰ এজন যুৱ ব্যৱসায়ীজনে নিজৰ AS09K5343 নম্বৰৰ চুজুকি ফেন্স গাড়ীয়ে বোকাখাত নগৰৰ পৰা কাকজান গাঁৱলৈ গৈ আছিল। কিন্তু ঘৰ পাবলৈ কিছু দূৰ থকা অৱস্থাত পথত ৰৈ থকা অৱস্থাত গাড়ীখন দেখি পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোক আহি গাড়ীখন ৰয়েল ৰংহাঙৰ বুলি চিনাক্ত কৰাৰ লগতে গাড়ীৰ ড্ৰাইভিঙৰ আসনত ৰংহাঙক ডিঙি কাটি থোৱা অৱস্থাত দেখাত পোৱা দিব লাগে। ইতিমধ্যে মৃত্যু হৈছিল ৰয়েলৰ। লগে লগে বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ কৰে। মৃত ৰয়েল ৰংহাঙক পত্নী আৰু এটি শিশু সন্তান এৰি থৈ গৈছে। উল্লেখযোগ্য ৰংহাঙৰ এগৰাকী যুৱ ব্যৱসায়ী আৰু সৰ্বহায়ী যুৱক আছিল। ইফালে এই হত্যাকাণ্ডৰ 12 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে কোনো তথ্য পোৱা নাই। এই কথাত উত্তেজিত হৈ পৰিছে কাৰ্বিসকল। সোমবাৰে অঞ্চলটোৰ পৰা কেইবা শতাধিক লোকে ঘেৰাও কৰিছে বোকাখাত সদৰ আৰক্ষী থানা। দীৰ্ঘ সময় প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত দণ্ডাধীশক বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতিবাদকাৰীৰ সন্মুখলৈ আহি তেওঁলোকক আশ্বস্ত কৰিব বিচাৰে। যদি প্ৰতিবাদকাৰীসকলে যোৱা 12 ঘণ্টাৰ অনুসন্ধান অগ্ৰগতি জানিব বিচাৰে, কিন্তু আৰক্ষীয়ে তেনে কোনো তথ্য অনুসন্ধান খাতিৰত প্ৰকাশ কৰিব নোৱাৰে বুলি জনায়। ইয়াৰ পাছত 24 ঘণ্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে 24 ঘণ্টাৰ পাছতো একো কৰিব নোৱাৰিলে আন্দোলন কৰাৰ ধমকি দিছে। Nono ko ke thaw information da velang hai police pen modalam ke la postmortem kuri det la pen magistrate so wang ji amc ajaro report ta kadu ka beda kami sar atum ta la so report sing hong prong lo mate ko son si claim ma ko son si kedam ma dan da ribom lo la pen ilis ta me mo pen chethan teng lo rap tu na po mane information do bate tum ta king hon na po rap tu na po kasila la justice la ta na che so po la pen ke long ta long ve ji ke te na to party da la justice long ve ji ko si to ala la pen che la ha si claim asila claim ma po jo as ko ma na po copy information se la se che to ma la ha la ta si la pen ko ala pa la sa no ba khane information ni taxi ke che to se be an to se khane details se khane ko me tu po se ke ba ma samjuni lo se sa ke jo na ja ko la to chilang pe se sa ke la tum ka do